1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ এখন অসমীয়া ব্ৰাহ্মণ পৰিয়ালত জন্ম হ'ল এটি শিশু। তেওঁৰ মাতৃয়ে যেন ঘৰখন ঘৰেৰে ভৰাই তুলিছিল। If you miss the train I'm on, you know that I'm gone. You can hear the whistle blow 100 miles. লাহে লাহে তেওঁ অসমীয়াৰ মনত অতি জনপ্ৰিয় হৈ পৰিলে। So comienza hoy, de que lucha como que so cruel. লগতে তেওঁ বিহুৰ নামত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তোমাকে বিৰি নাপালে খুঁজি দিনা অন্তৰে কান্দিছিল জানে কিবিনা অদুম পাহি যেন তোমাৰ ধুনীয়া তাকে কিবিনা 2023 চনৰ 4 ফেব্ৰুৱাৰী জুবিন আৰু বৰ্মাৰ বিবাহত আবদ্ধ হয়। ইয়ে আৰু মইনা মোহনৰ পুত্ৰ, এতিয়া যেন অসমৰ পুত্ৰ। Thank you.